ছাত্ৰ ছাত্ৰীসকল তোমালোকে আজি পৰীক্ষা পাঠটো চোৱাচোন চোৱা परीक्षा जब रियासत देवकर के दीवान सरदार सुजान सिंह बुरे हुए तो उन्हें परमात्मा की याद आई जाकर महाराज से उन्होंने विनय की दीनबंधु दास ने श्रीमान की सेवा 40 साल तक की अब कुछ दिन परमात्मा की भी सेवा करने की आज्ञा चाहता है कैसे যেতিয়া কি কৈছে পৰীক্ষাটো কি দেখুৱাইছে যে যেতিয়া মানে ৰিয়াসত মানে ৰাজ্যৰ ৰাজসভাৰ দেৱগড়ৰ দিৱান সুজান সিং সৰ্দাৰ সুজান সিঙৰ যেতিয়া বুঢ়া হৈছিলে তেওঁ কি কৈছে কি মন গৈছিলে বুঢ়া হোৱা বয়সত কি বৃদ্ধ বয়সত কি মন যায় যে কি কৰে ভগৱানৰ নাম কীৰ্তন কৰিব মন যায় মানে সেইটো কথা তেওঁ মানে কি ইচ্ছা প্ৰকাশ কৰিছিলে সেই কাৰণে কি কৰিলে যে তেওঁ ভাবিলে মনত যে এতিয়া মোৰ বুঢ়া হৈছো আৰু এতিয়া মই ভগৱানৰ নাম কীৰ্তন কৰিব লাগে সেই কাৰণে জাকৰ মহাৰাজ উन्होंने গৈ মহাৰাজক তেওঁ বিনয় কৰিলে প্ৰাৰ্থনা জনালে যে দীনবন্ধু মহাৰাজ দাস মানে তেওঁ কথা কৈছে সুজান সিঙে নিজকে কৈছে যে শ্ৰীমানৰ আপোনাৰ সেৱা 40 বছৰ কৰিলে अब कुछ दिन এতিয়া কিছুদিন পৰমাত্মাৰ সেৱা কৰিবলৈ আজ্ঞা বিচাৰিছে दूसरी अब अवस्था भी ढल गई राज का संभालने की शक्ति नहीं रह गई कहीं भूल चूक हो जाए तो बुढ़ापे में दाग लगे सारी जिंदगी को निकनमी मिट्टी में मिल जाए कैसे के द्वितीय কথাটো কি এতিয়া অৱস্থাটো কেছে ঢল এতিয়া অৱস্থা বেয়া মানে বুঢ়া বয়স হল ন তেখেতৰ বয়স হোৱাৰ লগে লগে কিছুমান কথা পাহৰিব পাৰে সেই কাৰণে কেছে ৰাজকাজ সম্ভালিব পৰা অৱস্থাত নাই আৰু যদি কেতিয়াবা ভুল হৈ যায় বুঢ়া বয়সত দাগ লাগাটো তেওঁ নিবিচাৰে কাৰণ গোটেই জীৱনটো সেই দাগটো তেওঁ অতৰাব নোৱাৰে কাৰণ ইমান দিন কাম কৰি তেওঁ ধুনীয়াকৈ কামখিনি কৰি আছিল দিৱান পদটো ধুনীয়াকৈ মানে যেটো কাৰ্যকাল তেওঁ সময় কাৰ্যকাল ধুনীয়াকৈ পাৰ কৰিছিল কিন্তু এই বয়সত যদি তেওঁ দাগ লাগে তেতিয়াহ'লে গোটেই জীৱনটো তেওঁ দাগী হৈ পৰিব বুলি কৈছে মানে সেই কাৰণে তেওঁ এতিয়া এই পদটোৰ পৰা অৱসৰ বিচাৰিছে এতিয়া অৱসৰ বিচাৰি ভগৱানৰ নাম কীৰ্তন কৰিবলৈ ইচ্ছা প্ৰকাশ কৰিছে ৰজাৰ সন্মুখত গৈ পেলাই তাৰপিছত কি চোৱা राजा साहब अपने अनुभवशील और नीति कुशल दीवान का बड़ा आदर करते थे उन्होंने बहुत समझाया लेकिन जब दीवान साहब ने न माना तो हार कर उन्होंने प्रार्थना स्वीकार कर ली कैसे रजाए কি কৈছে अनुभवशीलताৰ কাৰণে নীতি কৌশলৰ কাৰণে দীৱানক বহুত আদৰ কৰিছিল মানে সেইজনক তেওঁক যি অনুভৱশীলতা তেওঁ অনুভৱ আৰু নীতি কৌশলক সদায় আদৰ কৰিছিল এই সৰ্দাৰ সুজান সিঙক ভাল পাইছিল আৰু তেওঁ সেই কাৰণে উन्होंने বহুত সমঝাই সেই কাৰণে তেওঁ বহুত বুজাইছিল তেওঁ কিন্তু তেওঁ দিৱানে যেতিয়া সেই সুজান সিঙে যেতিয়া বুজি নাপালে কি কৰিছিলে হাৰি মানে প্ৰাৰ্থনাটো স্বীকাৰ কৰিলে তেওঁ যেটো কথা কৈছিলে সেইটোকে গ্ৰহণ কৰিলে কিন্তু এটা চৰ্ত দিলে যে কি বুলি पर शर्त यह लगा दी कि रियासत के लिए नया दीवान उन्हीं को खोजना पड़ेगा কিন্তু চৰ্ত এটোৱে যে ৰাজসভাৰ কাৰণে ৰাজপ্ৰসাদৰ কাৰণে যেটো দিৱান পদ তেওঁৰ যেহেতু অৱসৰ ল'ব সেই দিৱান পদটোৰ পৰা নতুন নিযুক্তি তেওঁৱে কৰাব লাগিব তেওঁৱে সেইজন বিচাৰি দিব লাগিব বুলি ক'লে সেইটো চৰ্ত दूसरे दिन देश के प्रसिद्ध पत्रों में यह विज्ञापन निकला देवकर के लिए एक सुयोग्य दीवान की आवश्यकता है जो सज्जन अपने को इस काम के योग्य समझे हुए वर्तमान दीवान सरदार सुजान सिंह की सेवा में उपस्थित हो दूसरे दिन দিনাখন কেছে প্ৰসিদ্ধ গোটেই পত্ৰবিলাক মানে পেপাৰবিলাকত বিজ্ঞাপন ওলাল যে দেৱগড়ৰ কাৰণে এটা সুযোগ্য দিৱানৰ প্ৰয়োজন হৈছে যিজন ব্যক্তিয়ে নিজকে এই কাম কৰাৰ যোগ্য বুলি ভাবিব তেওঁ বৰ্তমান दीवान पदत থকা सरदार सुजान सिंहक ওচৰলৈ আহক यह जरूरी नहीं कि वे ग्रेजुएट हो मगर उन्हें पुष्ट होना आवश्यक है कैसे এইটো জৰুৰী নহয় যে তেওঁ গ্ৰেজুৱেট হওক কিন্তু তেওঁ পুষ্ট মানে সুস্থ হ'ব লাগিব দেহাটো সুস্থ হ'ব লাগিব পুৰা সময় পুষ্ট মানে পুৰা তন্দুरुस्त মানে যাতে শক্তিবান হ'ব লাগে তেনেকুৱা হ'ব লাগিব एक महीना तक उम्मीदवार को रहन सहन आचार विचार की देखभाल की जाएंगी किसे एक माहলৈকে তেওঁ উম্মিদৰ পৰীক্ষাৰ্থীসকলক উম্মিদৰ মানে পৰীক্ষাৰ্থী যিসকলে সেই পদটোৰ কাৰণে আগবাঢ়ি আহিব সেইসকলক এমাহ কাল চোৱাচিতা কৰা হ'ব তেওঁলোকৰ আচাৰ ব্যৱহাৰবিলাক চোৱাচিতা কৰা হ'ব जो महाशय इस परीक्षा में पूरी उतरेगी वे इस उच्च पद पर सुशोभित होगी और जी महाशय এই পৰীক্ষাত উত্তীৰ্ণ হ'ব তেওঁকে এই পদটো দিয়া হ'ব इस विज्ञापन ने सारे मुल्क में हलचल मचा दी उच्च पद और किसी प्रकार के
केद नहीं केवल नसीब का खेल है सैकड़ों आदमी अपना अपना भाग्য परखने के लिए चल खड़े हुए कैसे এই বিজ্ঞাপনটো ওলোৱাৰ লগে লগে চাৰিওফালে চিঞৰ-বাখৰ লাগি গ'ল তাৰপিছত কি হ'লে উচ্চ পদ আৰু কোনো প্ৰকাৰ মানে কষ্ট নাই কেদ নাই বা মানে তাতে ঝঞ্ঝট নাই কেৱল নসিবৰ খেল বুলি ভাবিলে সেইকাৰণে 100 करोड़ कोटी मानुह से करोड़ माने आदमी अपने अपने भाग्য নিজৰ নিজৰ ভাগ্য চাবৰ কাৰণে বা ভাগ্য বিচাৰ কৰিবৰ কাৰণে আহি গ'ল देवगढ़ में नए नए और रंग बिरंगे मनुष्य दिखाई देने लगे कोई पंजाब से चला आता तो कोई मद्रास से कोई नए फैशन का प्रेमी था कोई पुरानी सादगी पर मिटा हुआ था कैसे কোনোবা দেৱগড়ত নতুন নতুন মানুহৰ আগমন হ'বলৈ ৰং বিৰংগৰ মানুহৰ দেখিবলৈ পোৱা গৈছিল কোনোবা পঞ্জাবৰ পৰা আছে কোনোবাটো মদ্ৰাছৰ পৰা আৰু কোনোবা নতুন ফেশ্বনৰ প্ৰেমিক আছিল কোনোবা পুৰণি সেই ওল্ড মডেলৰ আছিল पंडितों और मौलवियों को भी अपने अपने भाग्य की परीक्षा करने का अवसर मिला पंडितों और মানে মৌলবীসকলেও নিজৰ নিজৰ ভাগ্য পৰীক্ষা কৰিবলৈ সুবিধা পাইছিলে মানে সেই পত্ৰৰ কাৰণে সকলো আহিছিলে মানে सरदार सुजान सिंह ने इस महानुभावों के आदर सत्कार का बड़ा अच्छा प्रबंध कर दिया था प्रत्येक मनुष्य अपने जीवन को अपने बुद्धि के अनुसार अच्छे रूप में दिखाने की कोशिश करता था कैसे सरदार सुजान सिंहे এই মহাশয়সকলক এই ব্যক্তিসকলক আদৰ সৎকাৰ ভালকৈ কৰিছিলে আৰু প্ৰত্যেক মানুহে নিজকে ভাল দেখুৱাবলৈ চেষ্টা কৰিছিলে তেনেকে কেনেকে দেখুৱাইছে এটা উদাহৰণ দিছে চোৱা मिस्टर 9 बजे तक सोया करते थे आजकल वे बगीचे में टहलते और सा के दर्शन करते थे मिस्टर बॉ को हुक्का पीने की लत थी परंतु आजकल बहुत रात को कीवाड़ बंद करके अंधेरे में सिगरेट पीते थे कैसे मिस्टर माने उदाहरण दिছে কোনোবা এজন নামৰ ব্যক্তি বা কি কৈছিলে আগতে কৈছে এইলৈকে শুই আছিলে 9টা বজালৈ কিন্তু আজিকালি সোনকালে উঠি বাগিচাত ফুৰে বাগিচাত তেওঁৰ মানে খোজ কাঢ়ে মিস্টাৰ ব বুলি এজন কৈছে বয় আগতে কি কৰে ভাং খাইছে বা হুক্কা খায় হুক্কা এটা মানে আগৰ দিনত আছিল এইটো বস্তু যেটো মানে ভাঙৰ নিচিনা পুৰিয়া টাইপৰ এনেকে ফুগ মাৰিবলৈ এনেকে টানিব পাৰি বি নহয় ভাঙৰ টাইপত খাব পাৰি চিলিমৰ নিচিনাকে কিন্তু আজিকালি কি কৰে বহুত ৰাতিলৈকে তেওঁ দৰজা খিৰিকী বন্ধ কৰি তেওঁ সিগাৰেট খাই থাকে আন্ধাৰত মানে নতুন ষ্টাইল দেখুৱাব ধৰিলে মানে যাতে তেওঁলোকক চোৱাচিতা কৰি তেওঁলোকক ৰাখে মানে যিজন উপযুক্ত তেওঁলোকে ৰাখিব নতুন ষ্টাইল বা নতুন নিজকে ভাল দেখুৱাব চেষ্টা কৰিলে মানে উন্নত মাধ্যম দেখুৱাব বিচাৰিলে মানে मिस्टर से उनके घरों पर नौकरों को नाक में दम था लेकिन ये सज्जन आजकल आप और जनाब के वगैरह नौकर से बातचीत नहीं करते थे मिस्टर घरत नौकरসকলক চাকৰসকলক বৰ দম দি থাকিলে কষ্ট দিছিলে কিন্তু আজিকালি সেই সজ্জন ব্যক্তিসকলে কি হৈছে আপ আৰু জনাব বুলিহে তেওঁলোকক ব্যৱহাৰ কৰে মানে ভাল ব্যৱহাৰ কৰে সেই চাকৰসকলক কাম কৰা মানুহবিলাকক महाशय को नास्तिक थे मगर आजकल उनकी धर्मनिष्ठा देखकर मंदिर के पुजारी को पदच्युत हो जाने की शंका लगी रहती कैसे महाशय कय नास्तिक आছিলে भगवानক বিশ্বাস নকৰিছিলে ভগৱানৰ প্ৰতি আস্থা নাছিলে কিন্তু আজিকালি সেই তেওঁ কি ধৰ্মনিষ্ঠা এনেকুৱা হয় যে মন্দিৰৰ পূজাৰীও ভয় কৰে যে তেওঁ পদটো জানো নাইকিয়া হ'ব ইমানে তেওঁ মানে ভগৱানৰ প্ৰতি মানে হেৰি দেখুৱাইছে আৰু নিষ্ঠা দেখুৱাইছে मिस्टर लॉ को किताबों से घिना थी परंतु आजकल वे बड़े बड़े धर्मग्रंथ खोले पढ़ने में डूब रहते थे कैसे मिस्टर लॉय किताबों पर घिना आছিলে কিন্তু আজিকালি তেওঁ ডাঙৰ ডাঙৰ গ্ৰন্থবিলাক পঢ়িব লৈছিলে जिससे बातचीत कीजिए वहाँ नॉर्मल और सदाचार का देवता मालूम होता था जाके চোৱাচিতা বাতে যাৰ লগত কথা পতা হয় তেওঁ জানো নৰ্মৰ আৰু ভদ্ৰ এনেকুৱা দেখিবলৈ পোৱা গৈছিলে লোক समझते थे कि एक महीने की झंझट है किसी तरह काट ले कहीं कार्य सिद्ध हो जाए तो कौन पूछता है केनेকুৱা কথা দেখিছা তেওঁলোকে ভাবিছিলে লোক समझते थे যে মানুহে ভাবিছিলে যে এক মহিনাৰহে কথা এক মাহৰ কথা কোনোবা প্ৰকাৰে পাৰ হৈ যাওক তেতিয়া হলে কাৰ্য যেতিয়া পাৰ হৈ যাব সিদ্ধি হ'ব তেতিয়া কোনে সোধে মানে কি এমাহৰ কাম এমাহতে পৰীক্ষা ল'ব এমাহত যদি কিবা কাৰণে চাকৰিটো পোৱা যায় বা কামটো যদি পোৱা যায় তেতিয়া হলে তাৰ পাছত কোনে সোধে মানে তাৰ পাছত যিয়ে নকৰো আৰু সেইটো মানে হেকাই নিজকে নিজে ভাল দেখুৱাব চেষ্টা কৰিছিল মানে लेकिन मनुष्य का वह बुरा जोहर आड़ में बैठा हुआ देख रहा था कि इन बंगलों में हंस कहाँ छिपा है कैसे लेकिन मनुष्य মানুহৰ আঁৰত থকা সেই আঁতৰ পৰা লুকাই থকা মানুহজনে जोहर বুঢ়া जोहर বুলি কৈছে ইয়াতে आड़ में छिपा हुआ बैठा हुआ देख रहा था कि আসল হাঁহটো ক'ত লুকাই আছে সেই মানে হাঁহৰ উদাহৰণ আছে বংলা মানে হাঁহ থকা গৰালটোত কোনটো ভাল হাঁহ এইটো তেওঁ মানুহৰ আঁৰত ভগৱান বা কোনোবা অচৈ শক্তি
বিৰাজমান বুলি কৈছে আমি যিমানে নিজকে ভাল দেখুৱাব চেষ্টা কৰোঁ কিন্তু আঁতৰৰ পৰা সেই এজন ব্যক্তিয়ে দেখি থাকে বা ওপৰজনে সদায় দেখি থাকে আমি কিমান ভাল তেনেকুৱা কথা এটা উদাহৰণ দিছে মানে एक दिन नए फैशन वालों को सूझी के आपस में हॉकी का खेल हो जाए यह प्रस्ताव हॉकी के मुझे खिलाड़ियों ने पेश किया এদিনাখন নয় ফেশ্বন নতুন ফেশ্বনৰ ব্যক্তিসকলে হকি খেলৰ কথা ক'লে আৰু এই প্ৰস্তাৱটো কাৰ ফালৰ পৰা আহিলে যে হকি খেলাৰ প্ৰতি যিবিলাক আগ্ৰহী হকি খেলাড়ীসকলৰ ফালৰ পৰা আহিলে মানে তাৰ মাজতে হকি খেলা মানুহ আছিলে মানে সেই সকলেও মানে প্ৰস্তাৱ ৰাখিলে যে হকি খেল হওক বা আমাৰ মাজত হওক ইয় भी तो आखिर विद्या है ये तो विद्या है इससे कोई छिपा कर रखे हाँ इससे क्यों छिपा कर रखे মানে ইয়াক কিয় লুকুৱাই ৰাখিবলৈ সম্ভৱ है कुछ हाथों की सफाई हो ही काम कर যায় সম্ভৱতে কিছু হাতৰ সফাই হ'ব হাতৰ এটা কাম হ'ব বা হাতৰ বিদ্যাৰ খেল এটা হ'ব মানে কি হকি খেলাৰ কথা চিন্তা কৰিলে মানে সিহঁতৰ মাজতে হকি খেল আৰম্ভ কৰিলে সেই ব্যক্তিসকলৰ মাজতে ঠিক আছে তোমালোকে এইখিনিলৈকে চাবা বাকিখিনি মই পাছত আৰম্ভ কৰিম ধন্যবাদ